हेलो गाइज मैं चित्र मण्डल আপোনালোকক পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো। গাইজ আজি মই ক'ব লৈছো আপোনালোকক আপুনি কেনেকৈ বিনা এপ্লিকেশন ডাউনলোড নকৰাকৈ আপুনি WhatsApp ফোন ষ্টাইল চেঞ্জ কৰিব পাৰিব। আপুনি যদি ইউটিউবত সাৰ্চ কৰে আপোনাক এপ্লিকেশন ডাউনলোড কৰিবলৈ কয়। গাইজ আজিৰ ভিডিওটো বহুত ইন্টাৰেষ্টিং হ'ব গৈ আছে। আপুনি ভিডিওটো আৰম্ভ কৰাৰ আগতে লাইক এটা কৰক, যেটো আপোনাৰ বিনামূল্যতে পায়। আৰু যদি আপুনি মোৰ চেনেললৈ নতুন গাইছে তেন্তে লাইক এটা কৰি চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব, যাতে আপুনি আহিব লগা ইনফৰমেটিভ ভিডিঅ'বোৰ আগতে পায়। গাইজ আমি প্ৰথমে WhatsAppটো অন কৰি লৈছো। WhatsAppটো অন কৰি আপুনি WhatsAppত যিকোনো এজনক আপুনি মেছেজ কৰক। আপোনাক ইয়াতে মই এতিয়া মই আপোনাক প্ৰথম ট্ৰিকটো ক'ম। আপুনি বল আখৰে আপুনি কেনেকৈ টাইপিং কৰিব। বল আখৰে আপুনি টাইপিং কৰিবলৈ হ'লে আপুনি প্ৰথমে ষ্টাৰ এটো টাইপ কৰিব। ষ্টাৰ টাইপ কৰাৰ পাছতে মই যেনেবা হেল্ল বুলি মেছেজ কৰিছো, আকৌ ষ্টাৰত আপুনি টাইপ কৰিব। আপুনি এতিয়া মেছেজটো দেখি পাইছে, আপুনি আপোনাৰ হেল্ল শব্দটো বল হৈ গৈছে। গাইজ মই এতিয়া নেট অন কৰা নাই, নেট অন কৰিলে আপোনাৰ ৰিপ্লাই আহিব পাৰে, তো মই নেট অন কৰি ভিডিওটো কৰা নাই। গাইজ এতিয়া সেকেন্ড ট্ৰিকটো আপোনাক ক'বলৈ গৈ আছোঁ। সেকেন্ড ট্ৰিকটো হ'ল আপুনি কেনেকৈ ইটালিক ষ্টাইলত আপুনি লিখিব। ইটালিক ষ্টাইল হ'ল আপুনি লেটাৰবোৰ আপোনাৰ হেলনীয়া হয়। আপুনি তেনেকৈ লিখিবলৈ হ'লে এই ডেছডাল দিব। ডেছডাল দিয়াৰ পাছতে একেটা ধৰণে মই টাইপ কৰিছোঁ, আকৌ ডেছডাল দি দিব। আপুনি এতিয়া দেখি পাইছে হেলনীয়া হৈ গৈছিল শব্দটো। গাইজ 3 নম্বৰ ট্ৰিকটো হ'ল লেটাৰবোৰ আপুনি মাজতে কাটি দিব বিচাৰে নেকি। যদি তেন্তে কাটি দিব বিচাৰে আপুনি 3 নম্বৰ ট্ৰিকটো আপুনি চাই থাকক। আপুনি প্ৰথমে এই আইকনটো দিব। আইকনটো দিয়াৰ পাছতে আপুনি মই একেটা ধৰণে টাইপ কৰিছোঁ, আকৌ এই আইকনডাল আপুনি দি দিয়ক। তাৰপিছত আপুনি সেন্ড কৰি দিয়ক। আপুনি দেখি পাইছে আপোনাৰ হেল্ল শব্দটোৰ মাজতে আপোনাক কাট খাইছে। গাইজ 4 নম্বৰ ট্ৰিকটো হ'ল আপুনি কোনোবা এটা গ্ৰুপত যদি মেছেজ কৰে, আপুনি কেনেকৈ এজন ব্যক্তি আপুনি হাইলাইট কৰি মেছেজ কৰিব। আপুনি প্ৰথমে টাইপ বাৰত আপুনি টাইপ কৰক এড্ৰাইট বুলি টাইপ কৰাৰ পাছতে আপুনি আপোনাৰ গ্ৰুপত থকা আপোনাৰ কণ্টেক্টবোৰ ওলাব। আপুনি যিকোনো এজন আপুনি চিলেক্ট কৰাৰ পাছতে আপোনাৰ হাইলাইট হৈ আহিব। আপুনি যেনিবা এনেদৰে মেছেজ কৰক। মেছেজ কৰি দিয়াৰ পাছতে আপোনাৰ হাইলাইট হৈ যাব আৰু সি গম পাব আপুনি তেওঁক মেছেজ কৰিছে বুলি। গাইজ তেন্তে আজি আপুনি বুজি পালে আপুনি বিনা এপ্লিকেশ্যনৰ দ্বাৰা আপুনি কেনেকৈ ফোন ষ্টাইল আপুনি চেঞ্জ কৰিব পাৰিব। গাইজ এইটো আছিল আজিৰ ভিডিঅ'টো। তেন্তে ভিডিঅ'টো যদি ভাল পালে আপুনি লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব গাইজ।